বতাহ আছো হেল্ল' গাইছ ৱেলকাম টু মাই ইউটিউব চেনেল এজে ব্লগছ। আকৌ এটা নতুন ব্লগলৈ আপোনালোক স্বাগতম জনালোঁ। তো গাইছ আজি আমি এটা খানা খাব যাম। হঠাতে প্লেন হ'ল, বহুত গৰম, তাৰ বাবে ভাবিছোঁ যে হিডেন ৱাটাৰ ফলত মই যে গৈছিলোঁ আগতে এবাৰ, তাত গৈ পেলাই তাত আমি নিজে বনাই নিজে খানা খাম। তেনেকৈ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। তো গাইছ আজি মোৰ লগত যাব দুজন ছুপাৰ হিৰো, এজন হ'ল ধুতিমেন, এজন হ'ল শক্তিমান, আৰু এইটো এটা আমাৰ মুস্তাফা ভাই। গাইজ আমি এতিয়া ইয়াত মাংস ল'ব সোমাইছোঁ এইখনত। ইয়াতে এতিয়া ব্ৰেড লৈ আছোঁ, কাৰণ ভাত বনোৱা নহয়, ব্ৰেডেৰে খাব লাগিব। আমি বস্তুবোৰ সোমাই লৈছোঁ, কেৰাহীৰ পৰা, কলৰ পৰা, ব্ৰেডৰ পৰা, গোটেইখিনি। গাইছ ইয়াৰে পৰিৱেশটো চাওক, সকলো ফালে সেউজীয়া ধাননি পথাৰ। তো গাইছ আমি এতিয়া জেগাটোলৈ যাই আছোঁ, পাব হৈছে আৰু। মই আজি ৰাস্তাত বেছি ভিডিঅ' কৰা নাই, কাৰণ এইটো ভিডিঅ' মই আগতেও দিছিলোঁ হিডেন ৱাটাৰ ফলত। গাইছ আমি এতিয়া ইয়াত আহি পালোঁ, ইয়াৰ পৰা বস্তুবিলাক ওলালোঁ স্কুটিৰ পৰা। মই মুস্তাফাৰ বাইকতে আহিছোঁ, বাইক অনা নাই, এতিয়া যাব ওলাইছোঁ ভিতৰত। গাইছ আমি এতিয়া গৈ আছোঁ, ৰাস্তা চাওক কি ডেঞ্জাৰ ৰাস্তা। সি বোলে স্কুটিখন নিব নোৱাৰে, তাৰ বাবে মোকে দিলে, মই লৈ গৈ আছোঁ এইখন। গাইছ আমি এতিয়া ঠাই আহি পালোঁ, চাওক কি ডেঞ্জাৰ জেগা। গাইছ ফাইনেলি আহি পালোঁ মেইন ঠাই, ইয়াতে খাব লাগিব খানা। গাইছ এতিয়া মই খৰি বিচাৰি বিচাৰি ওপৰত উঠি আহিলোঁ, কাৰণ আমিতো ঠিকে আনিলোঁ বস্তু, কিন্তু খৰি আনিব পাৰিলোঁ। ইয়াতে এতিয়া খৰি বিচাৰিব লাগিব। ফলটো চাওক, ইয়াৰ ওপৰৰ পৰা আহি আছে, ইয়াৰ পৰা ষ্টাৰ্টিং এনেকৈ গৈ ইয়াৰ পৰা তললৈ আছে। গাইছ এয়া খৰি গোটাই আছোঁ, উপায় নাই আৰু এনেকৈ ল'ব লাগিব। এয়া গাইছ মই এইখিনি গোটালোঁ, আমাৰ ইহঁতে কি আনিছে বাৰু, তলত গৈ চাওঁ। মই ওপৰত উঠি আহিছিলোঁ। গাইছ এয়া চাওক, মুস্তাফাই ৱাটাৰফলৰ পানীত মাংস ধুই আছে। খাই না চাগে ব্লগাৰৰ লগত খানা খাব নহয় তেতিয়া কাৰণটো কাৰণটো আপোনালোকে জানে, যোনে যোনে ব্লগাৰৰ লগত খানা খাব ঠিকে কবি। ব্লগাৰৰ লগত খানা খাই উৎপাত হৈ গৈছে। কি উৎপাত দিছি? ভিডিঅ'হে মানে ব্লগাৰ গিলাই কাম কোনবা কৰি আছে? এনে নাটক ভিডিঅ' বনোৱা মানে ধুই আছে, এনে নধুৱে। গাইছ এয়া আমাৰ জুই উঠি গ'ল, এতিয়া মাংস বহাব বাকী। গাইছ এয়া মই মাংস বনাই আছোঁ, আমাৰ ইহঁতৰ একো কাম নাই, মক্কেল কেইটাৰ মাত্ৰ মোবাইলটো লৈ বহি থাকে। তো গাইছ আমি ইয়াতে খানা খাই থকা দেখা পাই ওচৰৰ খুৰাজন আহিলে, আৰু খুৰাজনে আমাক কৈছিলে যে 20 টকা এটা দিলে গোটেইখিনি কাম কৰি দিব, মানে চাফ চিকুণ কৰি দিব আৰু খানা খোৱাৰ পিছত।
কিন্তু আমি কৰিব নিদিলোঁ কাৰণ বেয়া লাগে না তেনেকৈ কৰিলে। আমি গোটেইখিনি কাম কৰিলোঁ। আমি পেলাই দিম, আপুনি কিয় পেলাব লাগে? আমি খাম আৰু আপুনি কষ্ট কৰিব নেকি? না নালাগে দিয়ক, আমি খাই লৈ আমি একদম পেলাই চাফা কৰি গুচি যাম। কিছুমানে কৰে কিন্তু আমি নহয় না কিছুমানৰ দৰে। আমি কিছুমানৰ দৰে নহয়, আমাৰ এইবিলাক নাই। আমি গৰম লগাৰ কাৰণে আহিছোঁ, মাত্ৰ খাই লৈ গা ধুই গুচি যাম ইয়াৰ পৰা, বেলেগ নাই। গাইছ কালাৰ কেনেকুৱা হৈছে কওক কমেণ্ট কৰি। তাত টেনশ্যন কিয় টেনশ্যন? মোক ফোন কৰোঁতে ভাত খাই যাইছো ৰ মই বনবা জানো কিন্তু নিমখ কিমান লাগে বস্তু কিমান লাগি জানো হ'ব লাগিব আৰু কি না খালি গাইছ এয়া টেষ্ট কৰি আছোঁ, হৈছে নাই চাবৰ কাৰণে। আমাৰ প্ৰায় 1.5 ঘণ্টামান উতলিল আঞ্জা। গাইছ ইয়াক চাওক, দেখাত ক্ষীণ হ'ব পাৰে কিন্তু পূৰা হাই কাম নাই। গাইছ ইয়া 2 বছৰ মানেৰে জিমত গৈ আছে কিন্তু তাৰ হাৰা ওলাই গৈছে, বডি হ'লে নাই। আৰু গাইছ এইটো এটা প্ৰেম পূজাৰী আমাৰ গাঁৱৰ। ই গাইছ দেখাত ভদ্ৰ কিন্তু ই বিৰাট চেনি। A few moments later. গাইছ আমি খাব লৈছোঁ ব্ৰেড আৰু মাংস, খাই লৈ ইয়াৰ পৰা যাম আৰু। বহুত টাইম হ'ল, 4টা বাজিলে। আৰু ইয়াতে খাব লৈছে। এইটো আমাৰ শক্তিমান পূৰা মাৰি আছে, এইটো ধতিমেন, এইটো বস্তা ভাই। গাইছ এই যে কাম কৰে ই আকৌ কাম নকৰে, ই অকল ভ্লগ বনাই থাকে। গাইছ আমি এতিয়া ইয়াতে গা ধুম কাৰণ বহুত গৰম লাগিছে এইবোৰ বনাই পেলাই। গাইছ গা পা যোৱা হৈ গ'ল, এতিয়া যাওঁ আৰু ইয়াৰ পৰা ঘৰত। তো গাইছ আমি এতিয়া ইয়াৰ পৰা ওলালোঁ, ইয়াৰ পৰা যাওঁ আৰু ডাইৰেক্ট ঘৰলৈ। আজি ভিডিঅ'টো এইখিনি। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। পুনৰ এটি নতুন ভিডিঅ' লগ পাম, তেতিয়ালৈ বাই বাই।